এয়া আমাৰ বগীজনী চাৰিটাকৈ পোৱালি দিলে। যোৱাকালি দিব লাগিছিল, ৰাতিপুৱাই দিব লাগিছিল। ইয়াৰ মানে বহুত কষ্ট হ'ল, সেইকাৰণে এতিয়া 3:30 বাজি গ'ল। এতিয়া পোৱালিকেইটা দিলে আৰু 4টাকৈ দিলে এইবাৰ। যোৱা বছৰ তিনিটাকৈ দিছিলে, তিনিটা দিছিলে। এইবাৰ দিল 4টাকৈ আমাৰ বগীজনী। এয়া দেখিছে। আৰু এই পোৱালিকেইটা হৈছে চিৰহীৰ পোৱালি। সকলোকে গুড মৰ্ণিং। এতিয়া মই যাব ওলালোঁ ছাগলীকেইটালৈ। আৰু যোৱাকালি আনিছিলোঁ এয়া মাকৈ ঘাঁহ, এতিয়া খাব ধৰিলে। আৰু লগতে আছে আমাৰ এইটো গৰুটো, ইয়াৰো মানে 2-3 দিন গেলি পোৱালি দিব। এতিয়া ছাগলীকেইটা গোটেইকেইটা লৈ গৈছোঁ পথাৰলৈ। আৰু আমাৰ বগী মাইকীজনী আজি পোৱালি দিলে, দেখাম বাৰু পিছত। প্ৰথমতে ছাগলীকেইটা দি আহোঁ পথাৰত গৈ। আৰু ইয়াত দেখিছে গোটেইকেইটা ছাগলী গৈ আছে। ইহঁতে মানে এইটো চাইড গ'ল আৰু বাকীকেইটা সিটো চাইডেৰে গৈ আছে গোটেইকেইটা। ইহঁতক লৈ যাওঁ প্ৰথমতে, ছাগলীকেইটা দিলোঁ। আৰু আজি দিনত কি হয় চাই থাকিব বুলি আশা কৰিলোঁ ভিডিঅ'টো শেষলৈকে। এতিয়া ছাগলীকেইটা লৈ গৈ আছোঁ। মই হীৰকজ্যোতি বৰ্মন। আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলালোঁ। এতিয়া ৰাতিপুৱা 9 বাজি গ'ল। আজি অলপ দেৰিকৈ মানে ছাগলীকেইটা নিব ওলালোঁ, যিহেতু ইহঁতক লিভাৰৰ ঔষধ খুৱাইছিলোঁ। ব্ৰটন যে আনিছিলোঁ, ব্ৰটন দেখাইছিলোঁ আগৰ ভিডিঅ'ত। ব্ৰটন আনিছিলোঁ, মিনাৰেল মিক্সাৰ আনিছিলোঁ, লগতে আৰু আনিছিলোঁ ফিমাৰেল। আমাৰ কৃমিৰ ঔষধ খোৱা হৈ গৈছে সিহঁতক। এতিয়া ব্ৰটনটো 3-4 দিন লাগাতাৰ খুৱাই আছোঁ। 15 দিনলৈকে চেষ্টা কৰিম খুৱাবলৈ, মানে সিহঁতৰ স্বাস্থ্যটো ভাল আহে। ব্ৰটনটোত চাওঁ কেনেকুৱা স্বাস্থ্য হ'ব ছাগলীকেইটাৰ। আৰু গোটেইকেইটা ছাগলী গৈ আছে পথাৰলৈ। এইবোৰ দেখিছে গোটেইকেইটা গৈ আছে, এটা দুটাকৈ। আৰু বাকী পিনে চাইডেৰে গৈ আছে ছাগলীকেইটা। ইহঁতক লৈ যাওঁ পথাৰত। আৰু আজি আমাৰ বগী মাইকীজনীয়ে, যোৱাকালি ভিডিঅ'ত দেখাইছিলোঁ, তাৰমানে অসুবিধা হৈ আছিল। পোৱালি দিব সময় যিহেতু হৈ গৈছিল, তাৰ 4টা পোৱালি দিলে। যোৱাকালি 3 বজামানত দিলে। ভিডিঅ' কৰা নহ'ল বাৰু। আজি ভিডিঅ'ত দেখাম আৰু শেষৰ ভিডিঅ'ত দেখাম, চাব বুলি আশা কৰিলোঁ ভিডিঅ'টো শেষলৈকে। এতিয়া ছাগলীকেইটা লৈ গৈছোঁ। এতিয়া ছাগলীকেইটা দিলোঁ। আৰু আজি বহুত কাম আছে, ঘাঁহ কাটিব আছে, মানে আজি অৰ্ডাৰ আছে। আৰু এতিয়া ছাগলীকেইটা লৈ গৈ আছোঁ। আৰু মোৰ পিছফালে দেখিছে দৌৰি আহি আছে। আৰু বাকীকেইটা আহি পোৱা নাই, সিহঁতে আহিব। আৰু এতিয়া মই ছাগলীকেইটা দি যাবলগীয়া ঘৰলৈ। আৰু ইয়াত দেখিছে ছাগলীকেইটা গোটেইকেইটা গৈ আছে। আৰু এইটো আমাৰ গ'ল নিহুত। এতিয়া আমাৰ নিউ মেম্বাৰ আহি গ'ল, 4টা বাঢ়ি গ'ল আৰু ছাগলী। আৰু দিব আছে 3টা মাইকী দিব আছে, সেইপিনে দি থাকক বাৰু। এতিয়া মই ছাগলীকেইটা লৈ আহিলোঁ। ঘাঁহ বাৰীত চিটা আহি গ'ল। ইহঁতক এতিয়া ঘাঁহ খাবলৈ নিদিওঁ। এতিয়া দিলে সিহঁতক দৰৱ দিলে ঘাঁহ খাব নহয়, সেইকাৰণে সিহঁতক মানে গোটেইকেইটাকে খেদি লৈ যাওঁ। সেই খেদি লৈ যাই সিহঁতক দৰৱ দিওঁ। আৰু আবেলি মানে 3:30 বজামানত সিহঁতক গোটেইকেইটাকে এৰি দিব লাগিব। এতিয়া সিহঁতক খেদি লৈ যাওঁ, সিহঁতক গোটেইকেইটাকে দৰৱ দিব লাগিব। ঘাঁহ আছিল, উট ঘাঁহ আছিল। এতিয়া উট ঘাঁহখিনি মানে ইয়াৰ পৰা খেদি লৈ যাওঁ গোটেইকেইটাকে ছাগলীকে। এতিয়া ছাগলীকেইটা খেদি লৈ গৈ আছোঁ, ইহঁতক নিওঁ। তাৰপিছত ইহঁতক মানে দৰৱ দিওঁ আৰু গোটেইকেইটাকে নিদিওঁ বাৰু, সৰুকেইটাক নিদিওঁ, ডাঙৰ মাইকীবিলাকক দি দিম। এতিয়া গৈ আছোঁ। আৰু এইটো আমাৰ মাক পুতেক, এইটো চাহিলৰ মাইকীটো হয় F1, পোৱালিটো হয় F2। ইয়াৰ পৰা গাখীৰ দি আছে, 3-4 লিটাৰ দিয়ে দিনত ডেইলি। আৰু এতিয়া ছাগলীকেইটা সোমাই গ'ল মাকৈ বাৰীত। এতিয়া মাকৈ বাৰীৰ পৰা গোটেইকেইটা ওলাই ইহঁতক গোটেইকেইটাকে দৰৱ দিওঁ। আৰু সৰু পোৱালিবিলাক থাকক ইয়াতে। এতিয়া সেই তাত আছে সেইকেইটা, আৰু এইকেইটা ইয়াত সোমাই গ'ল। এতিয়া ইহঁতক গোটেইকেইটাকে দৰৱখিনি দি দিওঁ। আৰু ইয়াত দেখিছে এইটো আমাৰ কালা পঠাটো, আৰু এইটো লেঙেৰিৰ চানাটো, ইয়াৰ পোৱালি 2টা। আৰু গোটেইকেইটা মানে দৰৱ দিয়া হৈ গ'ল। আৰু বাকীকেইটা মানে দি থৈ দিলোঁ এনেকৈ, ইহঁতে মানে এনেকৈ থাকিব। আৰু বাকীবিলাক মানে এইটো দেখিছে, এইটো আমাৰ গাঁৱচী, এইটো নিহুতৰ মাইক। এতিয়া গোটেইকেইটাকে মানে দিলোঁ, আৰু মানে মাইকীবিলাকক দিলোঁ দৰৱ, আৰু বাকী সৰু পোৱালিবিলাক থৈ দিলোঁ। আৰু এতিয়া মই ঘৰলৈ যাওঁ, দেখাম আৰু কি হয়, চাই থাকোঁ। ঘৰত গৈছিলোঁ, ঘৰৰ পৰা আহিলোঁ। এতিয়া কাঁচিখন লৈ আহিলোঁ। এতিয়া মাকৈ আজি কাটিব লাগে 20 বজা, আৰু ঘৰলৈ নিব লাগে। 20 বজাত অৰ্ডাৰ আছে, দিব লাগিব ঘৰত গৈ। তাত ঠেলাখন আছে, ঠেলাখন আনিলোঁ। এতিয়া মই মাকৈখিনি কটাৰ পিছত এতিয়া খুৱাম। আৰু ছাগলীকেইটা তাত আছে, সেইকেইটাকো লৰাই দিব লাগিব। তাত আছে, সেইটো ৰ'দো লাগিলে। এতিয়া মাকৈখিনি কাটি দি আহোঁ। তাৰপিছত ছাগলীকেইটা মানে কৰিব লাগিব, সিহঁতক থ'ব লাগিব। আৰু আহোঁতে এইবাৰ বগী মাইকীটোক আনিব লাগিব পথাৰলৈ। এতিয়া মই মাকৈখিনি কাটি ল'লোঁ। এতিয়া 20 বজা লৈ ল'লোঁ ইয়াত। আৰু ছাগলীকেইটা গছৰ তলত থৈ দিলোঁ, সেইকেইটা নেদেখালোঁ বাৰু। এতিয়া পানী খাব আহিব লাগিব, তেতিয়া দেখাই আছোঁ। আৰু এইবোৰ দেখিছে গোটেইখিনি মানে মাকৈ 20 বজাতো কাটি ল'লোঁ। এতিয়া মই যাওঁ মানে মাকৈখিনি দিবলৈ যাওঁ।
এতিয়া ঠেলাখন লৈ ল'লোঁ আৰু এই মাকৈ বাৰীৰ পৰা ওলালোঁ। এতিয়া ঠেলাখন লৈ গৈ আছোঁ মাকৈখিনি দিবলৈ। মাকৈখিনি দি আহিব লাগিব আকৌ ছাগলীকেইটা পানী খুৱাবলৈ। এতিয়া মই মাকৈখিনি লৈ যাওঁ আৰু সিহঁতে গোটেই পোৱালি পানী খাব ধৰিলে। এইবোৰ গোটেইবোৰ সৰু পোৱালি, সৰু ডাঙৰ গোটেইকেইটা লগ হৈ আছে। আৰু ইপিনে এয়া আছে আৰু এইপিনে এইকেইটা চিয়াত আৰু এইটো মাইকী বাৰু। এইটো মাইকী গাভিনী আছে আৰু বাকীবোৰ ইয়াত আছে। এইকেইটা থাকক আৰু এইপিনে এইকেইটা আছে আৰু এইবিলাক গোটেইকেইটা ইয়াত আছে। পানী খাব ধৰিলে আৰু এতিয়া ছাগলীকেইটা পানী খুৱাই লওঁ। চাই থাকিব আৰু ভিডিঅ'টো দিনত কি হয় দেখাবলৈ চেষ্টা কৰিম। এতিয়া ছাগলীকেইটা গোটেইকেইটা আছে। এতিয়া সিহঁতক গোটেইকেইটাকে পানী খুৱাই লওঁ। এইটো আহি গ'ল পঠা ছাগলীটো, আহি গ'ল পানী খাবলৈ। এতিয়া গোটেই ইয়াত আছে। ইহঁতে পানী খাওক, পানী খুৱাই আৰু তাত আছে মাইকীবিলাকক, সেইকেইটাকো খুৱাব লাগিব। প্ৰথমতে এইকেইটাকে খুৱাই লওঁ। এইকেইটা ইয়াত আছে। পানী খোৱা হৈ গ'ল। আহিলোঁ এতিয়া গৰুক পানী খুৱাবলৈ। ছাগলীক পানী খোৱা হৈ গ'ল। এতিয়া গৰুকেইটাকো পানী খুৱালোঁ। এইটো টিং পানী নিছিলোঁ, টিং আনিছিলোঁ। এতিয়া পানীখিনি খাই শেষ কৰি পেলালে আৰু এতিয়া ইয়াক কাটি দিলোঁ মাকৈ। এইবোৰ মাকৈ আৰু ইয়াৰ এইটো পোৱালি। মাইকীটো হয়, মাইকীজনী হয় চাহিলৰ F1 আৰু পোৱালিটো হয় F2 হয়। পোৱালি চাহিলৰে এইটো মাক পুতেকাল। এতিয়া বঢ়িয়াকৈ খাব ধৰিলে। এইবোৰকে খাব ধৰিলে মাকৈ কাটি দিলোঁ সিহঁতক। এতিয়া খাব ধৰিলে দুয়োটা। চানাটো নাখায় বাৰু, সৰু আছে। এতিয়া মাইকীটোৱে খাব ধৰিলে। যিহেতু গাখীৰ দি আছে 3 লিটাৰ দি আছে। 3.5 লিটাৰ দিয়ে আৰু মানে মাইকীটোৱে। এতিয়া বঢ়িয়াকৈ মাকৈ খাব ধৰিলে। এতিয়া পোৱালিটো এইটো F2 হয় পোৱালিটো আৰু মাইকীটো হয় F1 চাহিলৰ। এতিয়া বঢ়িয়াকৈ খাব ধৰিলে। এতিয়া খাই থাকক এইপিনে। এতিয়া মই ঘৰলৈ যাওঁ। ঘৰলৈ গৈ আৰু কি হয় চাই থাকিব আৰু ভিডিঅ'টো শেষলৈকে। এতিয়া এইটো খাব ধৰিলে। এতিয়া গোটেইকেইটা গৰু পানী খোৱা হৈ গ'ল। গৰু ছোৱালী ইয়াত 3টা, ঘৰত এটা আছে। ঘৰতো মানে পোৱালি দিয়া নাই, 2-3 দিন লাগিব পোৱালি দিবলৈ। ঘৰতো ৰাখিলোঁ এইটো আৰু বাকী 3টা পথাৰত আছে। এইটো এটা তাত আছে দূৰত, বহুত দূৰত আছে। সেই দুটা মানে সিহঁতকো অলপ মাকৈ কাটি দিওঁ, পানী খুৱালোঁ সিহঁতকো। এতিয়া সিহঁতকো খুৱাই দিলোঁ। এতিয়া ইহঁতৰ ভিডিঅ' কৰিলোঁ, তাত নকৰোঁ বাৰু। এতিয়া বঢ়িয়াকৈ খাই আছে, মাকোতে খালে। এতিয়া খাই থাকক। এতিয়া মই সিহঁতক কাটি দি যাওঁ ঘৰলৈ। এইটো চাহিলৰ F1 মাইকীজনী, পোৱালিটো হয় F2। যোৱাকালি আমাৰ মানে ছাগলীটোৱে বগী মাইকীজনীয়ে 4টাকৈ পোৱালি দিলে। ইয়াৰ 2টা ইয়াত আছে আৰু বাকী 2টাটো দেখাই আছোঁ। এইটো 3 নম্বৰ আৰু এটা আছে বাৰু। এটাতো অকণমান দূৰত আছে, তাকো দেখাই আছোঁ। আৰু ইয়াত 2টাটো আছে। এতিয়া বঢ়িয়াকৈ মানে শুই আছে ইহঁতে। মাইকীটো মানে পথাৰত আছে, দেখুৱাম বাৰু। তাক এৰি দি থৈ আহিলোঁ। আৰু ইয়াত 3টা আৰু এটাটো আছে অকণমান দূৰত আছে। এয়া মানে বেলেগকৈ গোটেইকেইটা শুই আছে। এতিয়া শুই আছে। এতিয়া বগী মাইকজনী আহিব সময় হৈ গ'ল। এতিয়া মই পথাৰলৈ যাব হওঁতে দেখিলোঁ বগী মাইকজনী আহি আছে। ইয়াৰ মানে যিহেতু পোৱালি 4টা আছিল, কালি পোৱালি জন্মিলে। আবেলি 3 বজাত জন্মিলে। এটাকৈ 4টা দিল। ভাবিছিলোঁ 3টা দিব বুলি, নাই 4টা দিল। আৰু যোৱাকালি মানে তাৰ মানে বহুত মানে দেহাটো বহুত দুৰ্বল হৈ আছিল, মানে উঠা নমা সেনেকৈ আছিল। আগতে ৰাতিপুৱাই দিব লাগিছিল পোৱালি, তাৰ মানে বহুত দেৰি হৈ গ'ল। 3টা বজাতহে দিল পোৱালি। বহুত কষ্ট হৈছে, যিহেতু আমাৰ বগী মাইকীজনী বয়সো হৈ গ'ল। ইয়াৰ মানে 4টা দিছে, বহুত অসুবিধা। গাখীৰৰ মানে বহুত কষ্ট কৰিব লাগিব ইহঁতক, পোৱালিকেইটা ডাঙৰ কৰিবলৈ। আৰু মানে পোৱালিকেইটা 4টা জন্মিলে এটাকৈ। আৰু ইয়াৰ পোৱালিকেইটা হৈছে মানে চিৰহিৰ হয় পোৱালি। গোটেইকেইটা F1 হয়। 3টা পঠা আৰু এটা পাঠি দিলে মানে এটা পাঠি আৰু 3টা পঠা ছাগলী দিলে। এতিয়া ইহঁতক ভালকৈ গোটেইকেইটাকে খুৱাব লাগিব। আৰু এইটো জাতটো হৈছে চিৰহিৰ পোৱালি হয়। এই 2টা মানে 4টাটো চিৰহিৰ পোৱালি হয়। ইহঁতক ভালকৈ যত্ন কৰিব লাগিব। আৰু যোৱা আগৰবাৰ 3টাকৈ দিছিল। এইবাৰ কিবা হ'ল, এইবাৰ 4টাকৈ দিল। মানে 4টা দিলে বহুত অসুবিধা হয়, মাইকীজনীৰ বহুত কষ্ট হয়। যিহেতু আমাৰ বগীজনীৰ বয়সো হৈ গৈছে। সেইকাৰণে আৰু মানে 3টা দিয়াতকৈ মানে 2টা দিলে সুবিধা হয় আৰু মানে 4টা দিলে বহুত অসুবিধা হয়। এতিয়া মানে এইবাৰ মানে এটা বেছিকৈ দিলে। এতিয়া গোটেইকেইটা ছাগলীকে এনেকৈ যত্ন কৰিব লাগিব, ভালকৈ ডাঙৰ দীঘল কৰিব লাগিব। ইহঁতক ভালকৈ যতন ল'ব লাগিব। আৰু গোটেইকেইটা ছাগলী ইয়াত আছে। ইহঁতক মানে গাখীৰ খুৱাওঁ। আৰু এতিয়া মই যাবও লাগে পথাৰলৈ।
আৰু বাকীবিলাক মানে গছৰ তলত থৈ দিছিলোঁ সিহঁতকো মানে ওলাই দিব লাগিব মানে খাবলৈ। আৰু সিহঁতক খোৱা হৈ গ'ল গোটেইকেইটাই। এতিয়া মাইকীজনী ছাইড লৈ গ'ল মানে দুটাটো খোৱা হৈ গ'ল আৰু এই দুটাটো নতুনকৈ মানে আৰু এই দুটাটো আনি দিলোঁ। এতিয়া এইখিনিও খুৱাব ধৰিলে এই দুটাকো। এতিয়া মানে মাইকীজনী এটাই ভাল দুটাকৈ খুৱাই নহ'লে বহুত অসুবিধা হয়। 4টা আহি গ'লে এতিয়া মই পথাৰলৈ যাওঁ। এতিয়া আহিলোঁ পথাৰলৈ ছাগলীটো পুহি মাইকীজনী পথাৰত মানে ঘৰত থৈ আহিলোঁ। আৰু এইবোৰ দেখিছে বা আজি জকাখন ভঙাই দিলোঁ। এতিয়া মোৰ লগত আছে আজি বেতাল আৰু বেতালে বহুত দিন অহা নাছিল। এতিয়া আমি দুইজনে আজি জকাখন ভাঙাব আহিলোঁ। আৰু এইবোৰ দেখিছে বাবোৰ বেতালে টানি আনিব ধৰিলে। এইবোৰ দেখিছে কেনেকৈ দীঘল বা এনেকৈ টানি আনিলে। দুয়োটা মানে একেলগে থাকোঁ যিহেতু তাৰ আজি ৰবিবাৰ স্কুলো নাই, সেইকাৰণে ইয়াক মানে মোৰ লগত মানে লগ ধৰিলোঁ কাম কৰিবলৈ। ইয়াত দেখিছে গোটেই মাল্লাখিনি মানে উঠাই শেষ কৰি পেলালোঁ। গোটেইখিনি আজি জেকা মানে কিখিনি ভঙাব পাৰোঁ গোটেইখিনি ভঙাম আৰু ছাগলীকেইটা আজি নেদেখাওঁ যিহেতু ৰাতিপুৱা দেখাইছিলোঁ। এতিয়া বগী মাকজনী ঘৰতে আছে আৰু বাকীবোৰ এৰি দিলোঁ। সিহঁতকো মানে এৰি দিলোঁ, সন্ধিয়া সিহঁতকো লৈ যাব লাগিব। এতিয়া মই মানে আজি ভাবিলোঁ বেতাল মই জকাখন যিমান পাৰোঁ গোটেইখিনি ভঙাব চেষ্টা কৰিম। এতিয়া আহি আছে এডাল দুডালকৈ নি আছে, তাৰো ভাগৰ লাগে বাৰু। এতিয়া হাঁহি দিলে মোক দেখি। আৰু এটা আমাৰ আগৰ চেনেল আছে হিৰক 333, হিৰক যদি কোনোবা চোৱা নাই যাই চাব পাৰে। আমি বেতাল আৰু মই দুটাই ভিডিঅ' কৰোঁ, ব্লগ ভিডিঅ' বনাওঁ। এতিয়া মোক দেখি লাজ কৰি গ'ল। আৰু এতিয়া গোটেইখিনি জকাখিনি ভঙাব লাগিব, শেষ কৰি দিওঁ আজি। আৰু যোৱাকালি যিহেতু অহাকালি মানে বেলেগ কাম কৰিব লাগিব। ইয়াত ঘাঁহ ৰুব লাগিব, নেপিয়াৰ ঘাঁহ। যোৱা ভিডিঅ'ত এটাত দেখাইছিলোঁ নেপিয়াৰ ঘাঁহখিনি ৰুব লাগে। এতিয়া মই মানে এইখিনি ভঙাই যোৱাকালি গোটেইখিনি খুটাখিনি উঘলাই তাৰপিছত ইয়াত ঘাঁহ ৰুব লাগিব মানে নেপিয়াৰ ঘাঁহখিনি। সেইকাৰণে ফটাফট মই বেতালক মাতিলোঁ আজি জকাখন ভাঙাই মানে ঘাঁহখিনি ৰুব লাগে ফটাফট, মানে বেছি দেৰি কৰিলে নহ'ব যিহেতু বাৰিষাও আহি আছে। এতিয়া বাঁহবোৰ অনা হৈ গ'ল। এডালে লাষ্ট আছিল শেষ বাঁহ, এডাল হৈ গ'ল আৰু দুডালমান থাকিব। এতিয়া বেতালে আনিব, এতিয়া দুয়োটা আনি শেষ কৰি দিওঁ আৰু মানে বাঁহকেইডাল। এতিয়া বাঁহখিনি আধা ভঙা হৈ গ'ল আৰু বাকী খুটা থাকি যাব। অহাকালি খুটা উঘলাব লাগিব। আৰু আজিৰ ভিডিঅ'টো ইমানতে, অন্য এটা ভিডিঅ'ত আকৌ লগ পাম। আজিৰ ভিডিঅ'টো ইমানতে আৰু।